ছিঙিব নোৱাৰি মন প্ৰাণ উতলা। নমস্কাৰ বন্ধুসকল, মই পিজে আৰু আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ এবাৰ আহিলোঁ। আজি ব্লগ নহয়, আজি কমেডি ভিডিঅ' নহয়, আজি এটা একেবাৰে নতুন কনচেপ্ট লৈছোঁ হাতত। নতুনকৈ এটা বেলেগ এটা কনচেপ্ট লৈ পিনি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজি মোৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই আপোনালোকৰ আগত দুআষাৰমান কথা কৈ ল'ব বিচাৰিছোঁ। যিহেতু আমি এখন গাঁৱৰ পৰা বিলং কৰোঁ আৰু আমাৰ নিচিনাকৈ বহুতো তেনেকৈ গাঁৱৰ পৰা বিলং কৰা লোক বহুতো আছে আৰু সিহঁতৰ মাজতো বহুত প্ৰতিভা লুকাই থাকে। যিবিলাক প্ৰতিভা সিহঁতি প্ৰকাশ কৰিবৰ বাবে, কাৰোবাৰ আগত দেখাবৰ বাবে এখন মঞ্চ নাপায়, মঞ্চ নোপোৱাৰ বাবে সিহঁতৰ মাজতে প্ৰতিভাবিলাক লুকাই থাকে। সেই হেতুকে মই আজি এই নতুন এটা কনচেপ্ট লৈ পিনি আজি এই চেনেলটো বা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব অলপমান। মোৰ লগত আজি দুজন ভাইটি আছে, যি দুজন ভাইটিৰ বহুত সুন্দৰ কণ্ঠৰ অধিকাৰী হয়। অলপ পাছতে মই আপোনালোকৰ মাজত চিনাকি কৰাই দিম আৰু সিহঁতক এটি এটিকৈ গীত গাবলৈ মই অনুৰোধ জনাম। আপোনালোকৰ আগত দাঙি ধৰিব সিহঁতৰ প্ৰতিভাবিলাক আৰু আশা কৰোঁ আপোনালোকে সিহঁতক ছাপোৰ্ট দিয়ে যেন, লগতে শ্বেয়াৰ কৰে যেন, লাইক কৰে যেন আৰু কমেণ্ট কৰি শুধৰাই দিয়ে যেন, যিবিলাক ভুল হৈছে বা মোৰ ভুল হৈছে বা সিহঁতৰে ভুল হৈছে শুধৰাই দিয়ে যেন আৰু সিহঁতক মৰম দিয়ে যেন, যাতে সিহঁতি এখন মঞ্চ পায় বিচাৰি এই ভিডিঅ'টোৰ যোগেদি, যাতে সিহঁতি গৈ পিনি এজন ভাল গায়ক হ'ব পাৰে, তাৰে কামনা কৰিলোঁ। গতিকে ধন্যবাদ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ ভাইটি প্ৰবালদ্বীপ ৰাজকোঁৱৰ আমাৰ মাজত আছে। এটি গীত পৰিৱেশন কৰিব আপোনালোকৰ মাজত, এটি আধুনিক গীত। চানিত প্ৰিয়। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰবালদ্বীপ ৰাজকোঁৱৰ। মই আজি গীতটি পৰিৱেশন কৰিবলৈ লৈছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিওঁ। হাঁচি ৰখা মিঠা সোঁৱৰণি, লৰালিতে অঁকা ছবিখনি মনেৰে উভতি চাওঁ, লৰালিৰে গীত গাওঁ। সাঁচি ৰখা মিঠা সোঁৱৰণি, লৰালিতে অঁকা ছবিখনি মনেৰে উভতি চাওঁ, লৰালিৰে গীত গাওঁ। মন প্ৰাণ উতলা কৰা, সপোন সাৱটি ধৰা, স্মৃতি পাপৰি হিয়া ভৰি আছে গাত, বুকু দুমেৰে ভৰা, সুৰৰে শ্ৰুতি ধাৰা, আবেগে উপচে মোৰ শ্ৰণয়। সাঁচি ৰখা মিঠা সোঁৱৰণি, লৰালিতে অঁকা ছবিখনি মনেৰে উভতি চাওঁ, লৰালিৰে গীত গাওঁ। ধন্যবাদ। আৰু তুমি আৰু বেলেগ কি গোৱা? বেলেগ গীত এটা আৰু গাই নোৱা বিহু এটা অডিয়েঞ্চক। ছিঙিব নোৱাৰি মৰমৰ মামনি এই ৰঙা গোলাপৰে পাহি, লিহিৰি লিহিৰি বিৰিণা সাগৰী, নদীলৈ হালিছে বুৱতী নৈ শুৱনি। লিহিৰি লিহিৰি বিৰিণা সাগৰী, নদীলৈ হালিছে বুৱতী নৈ শুৱনি। ঐ নৈ গৰা খহিব, বিৰিণা ডুবিব, নৈ গৰা খহিব, বিৰিণা ডুবিব, মামনি বানে উটুৱাই নিব, বানে উটুৱাই নিব। সোণালী সোণালী
আঘোণৰ পথাৰখনি ধানে দাই আছিলা লখিমী ঐ দাৱনী সোণালী ধাননি আঘোণৰ পথাৰখনি ধানে দাই আছিলা লখিমী ঐ দাৱনী ঐ ডাঙৰি বান্ধোতে ঐ আঙুলি কাটিলে ঐ ডাঙৰি বান্ধোতে ঐ আঙুলি কাটিলে ও মামনি ঐ মৰমে দিছিলা বান্ধি ঐ মৰমে দিছিলা বান্ধি ও ৰাতি মাজ নিশা কেতেকীৰে বিননি পাহৰিব নোৱাৰো মই তোমাৰে ঐ ছবিটি ৰাতি মাজ নিশা কেতেকীৰে বিননি পাহৰিব নোৱাৰো মই তোমাৰে ঐ ছবিটি ও ৰঙা গোলাপ আহি ও ছিঙিব নোৱাৰি এই ৰঙা গোলাপ আহি ঐ ছিঙিব নোৱাৰি ও মামনি ঐ কাইতে থাকে আৱৰি ঐ কাইতে থাকে আৱৰি। ধন্যবাদ। ধন্যবাদ থাকিল প্ৰবালদ্বীপ ৰাজকোঁৱৰ ভাইটিলে। তুমিতো কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই, এনেকৈ শুনি শিকি এনেকৈয়ে গোৱা হয়। আপোনালোকে যাতে মৰম দিয়ে, প্ৰবালদ্বীপ ৰাজকোঁৱৰে যাতে এখন মঞ্চ পায় তাৰ বাবে আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, লাইক কৰে। পাৰিলে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে প্ৰবালদ্বীপ অলপ আগুৱাই যাব পাৰে, যিহেতু আমাৰ এখন পিছপৰা অঞ্চল হয় আৰু বহুতো অসুবিধা হয় আমাৰ এনেকৈ এখন মঞ্চ পাবৰ কাৰণে। গতিকে আপোনালোকে যাতে সহায় কৰে প্ৰবালদ্বীপ ৰাজকোঁৱৰ। কিবা ক'বা? আপোনালোকে যাতে মোক মৰম দিয়ে, চেনেহ দিয়ে, মোক আগুৱাই লৈ যাবলৈ সহায় কৰে, একে কৰি। ধন্যবাদ থাকিল প্ৰবালদ্বীপ ৰাজকোঁৱৰলৈ। লগত মোৰ আৰু এজন ভাইটি আছিলে দীপ গগৈ, কিন্তু বিশেষ অসুবিধা হোৱাৰ বাবে আজি গীত পৰিৱেশন নকৰে। মানে ইমান সুস্থ হৈ থকা নাই, আজি অলপ কাহ ধৰি আছে, সেইবাবে আজি গীত পৰিৱেশন নকৰোঁ বুলি কৈছে। তথাপিও মই অনুৰোধ কৰিছোঁ দুইজন লগতে এটি গীত পৰিৱেশন কৰিবৰ কাৰণে। আপোনালোকে দেখিলেই কিমান সুন্দৰ কণ্ঠ অধিকাৰী হয়, গতিকে আপোনালোকে অলপ সহায় কৰক, অলপ মৰম দিয়ক, যাতে আগুৱাই যাব পাৰে, এখন মঞ্চ পায়। তাৰ বাবে আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আৰুনো কি ক'ম, শেষত দুইজনৰ লগতে এটি গীতেৰে অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ। শেষত দুইজন ভাইটিকে এটি বিহু গীত লগতে গাবলৈ অনুৰোধ জনাইছোঁ। অডিয়েঞ্চে ভাল পাব, গাই দিয়া তোমালোকে দিওঁ। বাৰিষা পথাৰতে দেহমাই হালে বাম ৰান্ধি দিয়ায়ে দেহমাই কিমান খাম বাৰিষা পথাৰতে দেহমাই হালে বাম ৰান্ধি দিয়ায়ে দেহমাই কিমান খাম বাঢ়িছো তাল হাৰুতা কোনো নাই কঁকাল পৰাই হাতে সদায় বাঢ়িছো তাল হাৰুতা কোনো নাই কঁকাল পৰাই হাতে সদায় ইয়াতকৈ বেদনা নালাগে মোক নাচনি বেলি বহাগত সবানে মোৰ লগৰী সবানে মোৰ লগৰী কোৱা। ধন্যবাদ থাকিল তোমালোক দুজনলৈ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে আমাৰ ৰাইজেও যাতে অলপ মৰম কৰে, ছাপোৰ্ট দিয়ে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।